নমস্কাৰ, দীপপ্ৰতিম বৰা পেজলৈ স্বাগতম জনাইছোঁ। আপোনালোকে চাই আছে ইউটিউব আৰু ফেচবুকত। আৰু বৰ্তমান আছোঁ লখিমপুৰ জিলাৰ পথালিপাম বনখণ্ডৰ অন্তৰ্গত এই ধুনীয়া এটা পিকনিক স্পটত। শেহতীয়াকৈ পিকনিক স্পটটো খুব বিখ্যাত হৈছে। কুঁহিয়াৰ বাৰীদি সোমাই আহিব লাগে, সোমাই আহি ঘাগৰ বুলি কয়, এইটো ঘাগৰ নদী। আপোনালোকে দেখিছে ঘাগৰ নদী বৈ আছে। আৰু আজি খানা খাবলৈ আহিছোঁ আমি। আৰু খানা খাবলৈ আহিছোঁ কাৰ লগত? আমি সকলোৱে মিলি আহিছোঁ, গোটেইকেইজন আমি ককাই ভাইৰ দৰেই। এয়া হিন্দু যুৱ ছাত্ৰৰ এয়া দেখিছে লিখক মহন্ত আছে আমাৰ লখিমপুৰ জিলাৰ মুখ্য সাংগঠনিক সম্পাদক। লিখকে চাই দিলে ভাল হয় এইফালে। এয়া লিখক আছে। আমি সকলোৱে আৰু পইচা মিলাই মেলি তুলি পেলাই খাইছোঁ আৰু এইটো তেনেকুৱা কোনো কথা নাই। তাৰপিছতে এইফালে দেখুৱাইছোঁ আমি বইল মাছ হৈ আছে, আপোনালোকক দেখুৱাইছোঁ। বইল মাছ বনি আছে ইতিমধ্যে। লোকেল মুৰ্গী আমাৰ হৈ গ'ল। আৰু এয়া ভুৱন দা লৰালৰি হৈছে যায়গৈ, সেইকাৰণে কাৰো চকুলৈ চাবলৈ সময় নাই, পূৰা খাই আছে। খোৱাত ব্যস্ত ভুৱন দা। তোমাৰ ভাল হৈছে ভুৱন দা? কেনেকুৱা পাইছে তৰকাৰী চব্জি? কেনেকুৱা পাইছে? খাই কেনেকুৱা পালে? বিন্দাছ ন? আকৌ মই কৈছোঁ কোন কোন আছে মই দেখুৱাই দিছোঁ। এয়া আছে আমাৰ প্ৰথম খবৰৰ লখিমপুৰৰ সাংবাদিক জিয়াউল আলিদা আছে। এয়া আমাৰ হিন্দু যুৱ ছাত্ৰ পৰিষদৰ লখিমপুৰ জিলাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক। নমস্কাৰ। আমি ৰূপম দা বুলি মাতোঁ, ৰূপম বৰা, কিন্তু তেওঁ আচলতে ঘনকান্ত বৰা প্ৰকৃত নামটো। আৰু এয়া আমাৰ নাম কি আছিলে হেৰিয়ৰ দাদাৰ? মৃদুল পৱন, জিলাৰ জিলাৰ কাৰ্যনিৰ্বাহক সদস্য হিন্দু যুৱ ছাত্ৰৰ মৃদুল পৱন। কি লিখে পাৰি? মৃদুল পৱন গগৈ দা। এয়া প্ৰথম লগ পাইছোঁ, সেইকাৰণে মই নামটো সেইকাৰণে জনা নাই ভালকৈ। আৰু এইকেইজনেই আছোঁ আমি। এটা সুন্দৰ পৰিৱেশ, আপোনালোকে যদি চাই একদম ধুনীয়া সুন্দৰ পৰিৱেশ। অসম অৰুণাচল সীমান্ত। এয়া মই আলিদাৰ পৰাই অকণমান বাৰু জানিব খুজিছোঁ বাৰু। কেনেকুৱা লাগিছে আলিদা আহি? একদম ভাল লাগিছে। এই নিৰিবিলি পৰিৱেশ, মানে শান্তিপূৰ্ণ এটা পৰিৱেশ। আৰু এই ঠাইলৈ আচলতে আহিব লাগে। অসম অৰুণাচল সীমান্তৰ এটা শান্তিপূৰ্ণ ঠাই, দুলুং সংৰক্ষিত বনাঞ্চলৰ মাজমজিয়াত আছোঁ আমি। আৰু এই পৰিৱেশটো ভাল লাগিছে। আজি দেওবাৰ, আচলতে ব্যস্তময় জীৱনৰ পৰা ক্ষণিক আঁতৰি আজি প্ৰীতিভোজত অংশগ্ৰহণ কৰিছোঁ সকলোৱে। ধুনীয়া পৰিৱেশ। ব্লগটো বেছি দীঘলীয়া আমি নকৰোঁ। আমি সকলোৰে পৰা এখন মন্তব্য ল'ম, তাৰপিছত বেক কেমেৰা আমি বুজি দেখুৱাই দিম। এই লিখকে কিবা ক'বা নেকি? নহয়, আজি খুব আচলতে অনুভৱটো খুব ভাল লাগিছে। আমি মোৰ ককাইদেউ দীপ দাক আচলতে আজি একেলগে এই প্ৰীতি বনভোজস্থলী লগ পাই খুব ভাল লাগিল। আৰু আমাৰ জ্যেষ্ঠ সদীক জিয়াউল দা আছে, ভুৱন দা আছে, আমাৰ জিলা সমিতিৰ ৰূপম দাও আছে। আচলতে আটাইয়ে মিলি আমি এটি সুন্দৰ পৰিৱেশৰ মাজত আমি এটি প্ৰীতি বনভোজ আমি সকলোৱে মিলি পেলাই এটা আয়োজন কৰিছোঁ। খুব ভাল লাগিছে। গগৈদাও আছে, গগৈদাও আছে, খুব ভাল লাগিছে অনুভৱ। থেংক ইউ। দেখুৱাইছোঁ আমি গোটেই সম্পূৰ্ণ হেৰি। আমাৰ ৰূপম দাই কিবা এটা কৰিলে ভাল হয় আৰু। ৰূপম দাই সুন্দৰ পৰিৱেশ। আজি তেওঁলোকৰ লগত আহি অতি ভাল লগা পৰিৱেশ। আপোনালোকো আহিব। এটা সুন্দৰ পৰিৱেশত, এনেকুৱা পৰিৱেশত এটা প্ৰীতিভোজ খাই খুব ধুনীয়া লাগে। আপোনালোকে সকলোৱে আহিব বুলি আশা কৰিলোঁ। ধন্যবাদ। ঠিক আছে, বেক কেমেৰাই গোটেই সুন্দৰ পৰিৱেশটো আপোনালোকক মই দেখুৱাই দিছোঁ। সুন্দৰ পৰিৱেশ আপোনালোকে দেখিছে। একদম ঘাগৰ ধুনীয়াকৈ বৈ আছে, এইখন দুলুং সংৰক্ষিত বনাঞ্চলৰ কাষেদি সুন্দৰ পৰিৱেশ। আমাৰ জিয়াউলাই ব্লগ বনাই আছে, এয়া খানা হৈ আছে, এয়া জোৰ জবৰদস্তি। এয়া দেখিছে। এতিয়া আচলতে আমি যিটো মেইন পিকনিক স্পট সেইটোৰ পৰা বহুত দূৰ সোমাই আহিলোঁ, কিন্তু সন্মুখ ভাগত বহুত মানুহ আছে। এতিয়া আপোনালোক যাওঁতে যদি মই ভিজুৱেল লওঁ বাৰু, আপোনালোকক বাৰু মই ভিজুৱেলটো দেখুৱাম বাৰু। এয়া সুন্দৰকৈ হৈ আছে, এয়া দেখিছে, সুন্দৰ। এয়া আমাৰ লোকেল মুৰ্গী দেখিছে, লোকেল মুৰ্গী হৈ গ'ল ইতিমধ্যে। বহুত খালোঁ বাৰু। এতিয়ালৈকে লোকেল মুৰ্গী আধা খাই আদায় কৰিলোঁ। মাছ বইল হৈ আছে, এয়া লোকেল মাছ বইল দেখিছে। বিলাহী দিয়া আছে, পিঁয়াজ দিয়া আছে, জলকীয়া দিয়া আছে, আৰু এয়া সুন্দৰ চব। মুখটো দিলা নাই?
বয়েল মাছ লোকেল মুৰ্গী বয়েল মাছ বয়েল মাছ মই জানো ৰূপমদা মই এনেই চুৰিও নাচাওঁ মাংস লৈ লোৱা মাংস লৈ লোৱা লোকেল মুৰ্গী জল মাংস লাগিব নেকি নালাগে ৰূপমদা বেছি মাংস মাৰি নিদিব নাই খোৱা মাংস নাখোৱা জোলে লৈছোঁ ল'ব লাগিলে ৰ'ব তুমি লোৱা মোৰ নালাগে এই দীপক নালাগে আপুনি খাওকচোন থৈ দিয়ক এনেকৈ চেল্ফি এটা লোৱা